দাদা আছা? আছো বহি আছে? বহি আছো নহয় বহি আছে নেকি? চকুটি দেখা নাই নেকি আপুনি? বহিটো আছো। সেইটো কোৱা নাই, বহি আছে নেকি? বহি বহি আছো। আপোনাৰ চকুত কিবা প্ৰব্লেম আছে নেকি? বহিটো আছো। কপিটো আছে নেকি? কপি কি টনটনীয়া চেয়াৰত বহি আছো। ক'ত কপা দেখা পালে আপুনি? বহি আছো ভালকৈ। মানে সেইটো কাৰণে কপিৰ কথা কৈছো মই। কপিৰ কপা নাইতো, মই ভালকে বহি আছো। কি কম, কি জ্বালাত পৰিলো কি যে কাষ্টমাৰ হয়। কওক। আপোনাৰ দোকানত বহি আছে নেকি? নহ'লে কি বাপেৰে দোকানত বহি আছো। বস্তুগিলা আলি মিলি আছে। দাদা মই আহিছিলো। আহিছিল নেকি? দে কওকচোন, কিবা লাগে নেকি? ইয়াত চিম পায় নেকি? এখন মাছৰ দোকান বুলি ভাবিছে নেকি আপুনি? তাত লিখা আছে বঢ়িয়া। নাই মানে মই তাৰমানে ভাবিছিলো এখন চিম বনাবলৈ। কি দিবা লাগেনো? লাগে, বহুত লাগে কিন্তু বস্তু। কি লাগেনো? অলপতে যে হৈ গৈছে, NRC নাম আছে নে আপোনাৰ? চাৰিখন চিন পাত দে। পাত দে। তাতে নামটো আছে নেকি আপোনাৰ? গেছিলো এদিনা ভকাপৰা গাঁৱত যাই কেনে বাবাৰ নাম উঠছি, মাইৰ নাম উঠছি, চহীও কৰি দিছো। তাতে এখনত আছে। বাকী আৰু কি লাগে ক'বা লাগে? তোৰ নামটো আছে? মোৰ নামটো আছে হৰমুচালি বুলি। তেনেহ'লে আৰু এখন আছে লিষ্ট, এখনতো নাম থাকিব লাগিব। ভোটাৰ লিষ্টত নাম আছে নেকি? ভোটাৰ লিষ্টত নামটো আছে। ভোটাৰ লিষ্টত দীঘালকে যেন মানে খাতাকে লাগে, টুকুৰাকে নাকি। এখন কাৰ্ড দে, বঢ়িয়া কাৰ্ড। সেইখন আছে নে? এখন আছে, চাব লাগব। নামটো কি আছিল জানিব পাৰো নেকি? কাৰ নাম? বাপেৰৰ নাম? বাবাৰ নাম কাপুৰ আছিল। নহ'ব এইখন দি। কাউৰ যেতিয়া নাম আছে এখন আৰু চিম হ'ব নেকি? নহয়, মোৰ দ্বাৰাই এখন দিও বনাই। পইচাটো অলপ বেছি পৰিব কিন্তু। কিমান মান পৰিব? 350 মান পৰিব। ভিতৰত গৰু পাই 350 টকা। গৰু দি ফোন কৰিব নোৱাৰি দেখো। গৰুটো কাৰণত ল'বি যা, কথা পাতি থাকবি। গৰু পাই যদি দিম নেকি এতিয়া? এখন লৈ যা। ঠিক আছে, পইচাটো ভৰা আছে। একদম মই বেলেগ মানে টেনচনত পড়ছো। কিবা খেপ চেপ মাৰি আছে নেকি? নাই মই খেপ মাৰা নাই। হেৰি মোৰ কাকা চলটো চিমখান খাই পেলাইছি নহয়। চিমখান খাইছি? আপুনি ডাক্তৰৰ ওচৰত যাব লাগে। চিমখান খাইছি, মোৰ ওচৰত কিয় আহিছে? মই যে এদিনা পইচা ভৰাইছিলো 350 টকা আপোনাৰ তাতে, সেই কথা ক'লে পইচা যাব নেকি? কি কাষ্টমাৰ আহিলা? চিম চলটো খালি আৰু পইচা শেষ হ'ব নেকি? ডাক্তৰত লৈ যায় ইমিডিয়েট যোৱা। মোবাইলত টিপলি পইচা যায়, সি কথা কৈ থাকিলে পইচা যাব না নাযায় মই কি সুধবা আছো? আপুনি বুজি পোৱা নাই চিমৰ বিষয়ে। যেতিয়া বাপেৰৰ নাম কাউৰ হৈছে, তুমি আৰু কি জানবা? যা ডাক্তৰৰ তাত লৈ যাওক তাড়াতাড়ি।